হেল্ল' গাইজ, মই ৰূপা আৰু আপোনালোকৰ কাৰণে লৈ আহিছে এটা নতুন ভিডিঅ'। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, ফাৰ্ষ্টতে আমি গ'লোঁ দেলি বজাৰ আৰু আজি ইভিনিঙত মানুহজনৰ লগত খাইছোঁ এয়া কুঁহিয়াৰৰ জুচ খাই তাৰপাছত আমি ওলাই এইফালে এনেই ফুৰি আছোঁ আৰু যিহেতু ৰুমত গোটেই দিনটো সোমাই আছিলোঁ, সেইটো কাৰণে বজাৰত গৈছিলোঁ। বিশেষ তেনেকুৱা একো কাম নাছিলে, সেইটো কাৰণে ফুৰিব গৈছোঁ মানুহজনৰ সৈতে। তাৰপিছত এইফালে গ'লোঁ আমি ডেলি বজাৰত চাইছোঁ মানুহ চানুহ ইমান ভিৰ নাই। আৰু আজিকালি দেখোন ডেলি বজাৰটো বহুত লেতেৰা হৈছে আগতকৈ। তো তেনেকুৱাই আমি কথা পাতি গৈ আছোঁ দুটাই। আপোনালোকে আহিব কেতিয়াবা, তিনিচুকীয়া আহিলে ইয়াত আহিব আপোনালোকে অলপ সস্তাত পাব বস্তুবিলাক। এই এখন কাপোৰখন এই লেহেংগাখন চালে নাই, ধুনীয়া লাগিছিলে পোৱালিটোক। কিন্তু মই পিছে এনে কাপোৰ নিপিন্ধোঁ। তাৰপাছত আহিলোঁ, এয়া আপোনালোকক দেখাইছোঁ ডেলি বজাৰৰ মেইন গলিটো। আমি ইফালেদি আহিলোঁ। তাৰপাছত আমি মানুহজনৰ ঘড়ীটো ভাঙিছিলে, সেইটো কাৰণে মানুহজনে ঘড়ীটো বনাব দিছিলে। খুৰাই কৈছিলে আধা ঘণ্টামান লাগিব, সেইবুলি আমি আধা ঘণ্টা ইফালে টাইম পাছ কৰিলোঁ। আৰু ফাইনেলি আহিলোঁ আমি দোকানত আহি কিনে খুৰাই এই ঘড়ীখন বনাই দিলে বাৰু। বনোৱাৰ পাছত মানুহজনে ডাইৰেক্ট পিন্ধিব লৈছে, কিন্তু খুৰাই আকৌ মানা কৰিলে, কিবা আঠা দিবলৈ বনাইছে, সেইটো কাৰণে আজি পিন্ধিব দিছে, মানে যোনদিনাখন বনালে তাৰ নেক্সট দিনা। তাৰপিছত এয়া তিনিচুকীয়াত আকৌ এটা আহিছে, নতুনকৈ বজাৰ আহিছে 20 টকীয়া বজাৰ। সকলো বস্তুবিলাক ইয়াত 20 টকা। আপোনালোকক কেতিয়াবা দৰকাৰ পৰে যদি আপোনালোকে আহি কিনে ইয়াত 20 টকাত কিনি লৈ যাব পাৰে বস্তুবিলাক। বিশেষ মই নল'লোঁ, যিহেতু নতুন থকাতে মোক আনি দিছিলে তাৰ পৰা বস্তু। তাৰপিছত আমি আহিলোঁ আৰু ঘৰ পালোঁ। তাৰপাছত খালোঁ আৰু আমি ৰঙা চাহ খালোঁ। তাৰপিছত আৰু আৰাম কৰিলোঁ। বাই বাই।